নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম যে ভাৰতৰ আটাইতকৈ 10 গৰাকী ধনী মুখ্যমন্ত্ৰীৰ নাম। আপোনালোকে জানিলে আচৰিত হ'ব যে কোন গৰাকী মুখ্যমন্ত্ৰী কিমান ধনী। গতিকে সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক আমি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24x7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24x7। 10 নম্বৰত থকা ধনী মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি। তেখেতৰ নেট ৱৰ্থ হৈছে 1.97 কৰোৰ। 9 নম্বৰত হৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। তেখেতৰ নেট ৱৰ্থ হৈছে 25 কৰোৰ, অৰ্থাৎ 25 কৰোৰ। 8 নম্বৰত আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডী। তেখেতৰ নেট ৱৰ্থ হৈছে 30 কৰোৰ। 7 নম্বৰ ধনী মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰাংগাছেমী। তেখেতৰ নেট ৱৰ্থ হৈছে 38 কৰোৰ। 6 নম্বৰ ধনী মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে মধ্যপ্ৰদেশৰ ডক্টৰ মোহন যাদৱ। তেখেতৰ নেট ৱৰ্থ হৈছে 42 কৰোৰ। 5 নম্বৰ ধনী মুখ্যমন্ত্ৰীগৰাকী হৈছে নাগালেণ্ডৰ নেইফিউ ৰিঅ'। তেখেতৰ নেট ৱৰ্থ হৈছে 46 কৰোৰ। 4 নম্বৰতে হৈছে অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেট ৱৰ্থ হৈছে 332 কৰোৰ। ধনী মুখ্যমন্ত্ৰীৰ 3 নম্বৰত স্থান পোৱা মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে তামিলনাডুৰ চি জোচেফ বিজয়, অৰ্থাৎ আমাৰ সকলোৰে পৰিচিত থালাপতি। তেখেতৰ নেট ৱৰ্থ হৈছে 648 কৰোৰ। ভাৰতৰ আটাইতকৈ 2 নম্বৰ ধনী মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু। তেখেতৰ নেট ৱৰ্থ হৈছে 931 কৰোৰ। ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে কৰ্ণাটকৰ DK শিৱকুমাৰ। তেখেতৰ নেট ৱৰ্থ হৈছে 1413 কৰোৰ। তো বন্ধুসকল, আজি আপোনালোকে নিশ্চয় জানিলে যে ভাৰতৰ আটাইতকৈ 10 গৰাকী ধনী মুখ্যমন্ত্ৰীৰ নাম। গতিকে বন্ধুসকল, আপোনালোকে সদায় এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।